কি খবৰ আপোনালোকৰ সকলোৰে ভালে নিশ্চয় আজি আমি বৰ্তমান অলপ কামত ওলাই আছোঁ আপোনালোকক খবৰটো জনাব পাই সুখী হৈছোঁ যে আজি তাৰমানে আমাৰ মাটোৰ মামীয়েকৰ ঘৰলৈ গৈ আছোঁ আমাৰ ভাইটি খুলখালীৰ কাৰণে এজনী কইনা ঠিক কৰা হৈছে গতিকে তাৰ দিন বাৰ তাৰিখ আজি ঠিক কৰিব গৈ আছোঁ নো মা ক'ত যাম আমি মামীৰ ঘৰত যাম কোৱা কোৱা মামীৰ ঘৰত যাম বুলি কোৱা কোৱাচোন মামীৰ ঘৰত যাম বুলি কোৱা নোকোৱা তুমি দেখোন চাহিয়ে ৰ'লা ঠিক আছে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু ক'ত কেনেকৈ যাওঁ কেনেকৈ কি কৰোঁ আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম গতিকে চাই থাকক ভিডিঅ'টো আৰু এই দুটা হ'ল গাড়ীৰ চাবি এইটো গাড়ীৰে চাবি এইটো গাড়ীৰে চাবি দুটাও গাড়ীৰ চাবি কিন্তু দুখন গাড়ী একেলাই চলাম আজি কেনেকৈ সম্ভৱ চাই থাকক কাৰণটো পিছত আপোনালোকক কৈ আছোঁ কাৰণটো মানে ক'বলৈ গ'লে এইটোৱে জীৱনত আটাইতকৈ ডাঙৰ দুখ বৰ্তমান হৈ আছে কিন্তু ঘৰলৈকে আমাৰ চাৰিচকীয়া নাহে গতিকে দুইচকীয়াখন কিবা কৰি আহে মেইন কাৰণটো সেইটোৱে উঠো হাই ক হাই হাই ইয়া আৰু এনেকৈ যাবলৈ ওলালোঁ মোটামুটি মোটামুটি যাবলৈ ওলালোঁ কোৱা ইয়াৰ পিছত আৰু দুইচকীয়া এৰিম আৰু চাৰিচকীয়া ল'ম চাই থাকক বাকী যে ধৰক বাইকখন থলোঁ এতিয়া এইখন ল'লোঁ কাৰখন ল'লোঁ এতিয়া চাই থাকক ভিডিঅ'টো আগুৱাই যাই থাকোঁ কিমান দূৰ পৰা আপোনালোকক দেখুৱাই থাকিম চাই থাকক ভিডিঅ'টো হেল্ল' এতিয়া গৈ আছোঁ আমি বৰ্তমান চাই থাকক ভিডিঅ'টো আপোনালোকে দেখাই থাকিব চেষ্টা কৰিম যে ধৰক এনেকৈ একা বেকা কেঁচা আলিৰে এনেকৈ গৈ আছোঁ বৰ্তমান ৰাস্তাৰ কণ্ডিশ্যন একদমেই বেয়া এইবিলাক গোটেই বোকা হৈ গৈছে অলপ পাথৰ আছে মাজে মাজে তথাপিতো শ্লিপ কৰিব বিচাৰে এনেকৈ যাই আছোঁ আমি তিনিখন গাড়ী আহিছোঁ হলিত দুখন আহি পালোঁ আহি এটা ফিল্ডত অকণ ৰখি দিছোঁ এখন গাড়ী আহি পোৱা নাই আমাৰ পিছত আহে কাৰণ বেলেগে আহিলোঁতো আমি অকণ ৰখি দিছোঁ তেখেত আহি পেলাই একেলগে যামগৈ ইয়াৰ পৰা বেছি দূৰ নহয় 1 কিলোমিটাৰ গতিকে চাই থাকক ভিডিঅ'টো আমি অলৰেডি আহি পালোঁ কইনা ঘৰৰ নঙলা তো গতিকে তিনিখন গাড়ী পাৰ্ক কৰিলোঁ তাৰপিছত এতিয়া লাহেকৈ গৈ আছোঁ আগুৱাই আৰু এইখিনিতে আপোনালোকক অকণমান কইনা ঘৰৰ এড্ৰেছটো দি দিছোঁ এইটো ছয়গাঁও ফেৰি বুলি কয় আমি অলৰেডি আহি পালোঁ কইনা ঘৰৰ চোতাল এতিয়া আমাৰ সন্মানীয় দুখন ৰাইজৰ উপস্থিতিত তামোল পাণ আগবঢ়াই এতিয়া পঞ্জিকা চাই আছে এতিয়া পঞ্জিকাৰ মতে তাৰিখটো লৈ ল'ব গতিকে চাই থাকক ভিডিঅ'টো আপোনালোকক জনাই আছোঁ অলপ দেৰিকৈ কিমান তাৰিখ হ'ল কেতিয়া হ'ব চাই থাকক ভিডিঅ'টো এতিয়া আকৌ পঞ্জিকাৰ পৰা চোৱা তাৰিখ লোৱা তাৰিখ বাছনি কৰা হৈ গ'ল এতিয়া অকণ খোৱা বোৱাৰ টাইম অকণ খাই লওঁ খাই বৈ উঠি আপোনালোকক জনাই আছোঁ শেষত তাৰিখটো কিমান তাৰিখ লোৱাগৈ অকণ খাই লওঁ এতিয়া কইনা ঘৰৰ পৰা আমাক বিদায় দিয়াৰ আগমুহূৰ্তত কইনাই সকলোকে সেৱা জনাই আশীৰ্বাদ লৈ আছে শেষ হ'ল এতিয়া ঠিক হ'ল বৰ্তমান ঘৰত যাই আছোঁ কিমান তাৰিখ হ'ল 19 তাৰিখ ন বহাগৰ 19 তাৰিখ আৰু মে'ৰ 3 তাৰিখ তো গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইবটো কৰি দিব